Hello friends, welcome to my YouTube channel Narendra Okhom. এইটো মানে মই এতিয়া ৰাতিপুৱা আমাৰ বৰমা ঘৰলৈ আহিলোঁ দেই। মানে ঘৰত অকলে থাকি আমনি লাগিলে। বহুত বৰষুণ দিছে, মানে ইমানে বৰষুণ দিছে যে একদম মানে ওলাবই নোৱাৰি। এতিয়া বৰষুণ জাক অলপ এৰিছে। বৰষুণ জাক এৰা হেতুকে মই এতিয়া মানে নদীত যাম মানে দেই। নদীত মানে অলপ উজানৰ মাছ বিচাৰি যাম। মানে আজি বৰষুণ দিছে তো নদীত হয়তো উজানৰ মাছ ওলাব পাৰে। সো সেইকাৰণে উজানৰ মাছ বিচাৰি যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি আপোনালোকক মই উজানৰ মাছ ধৰি দেখাম কেনেকুৱা হয় উজানৰ মাছ। আমাৰ ইয়াত মানে এনেকুৱা বৰষুণ দিলে কি হয়, নদীৰ পৰা এটা মাছ আহে, মানে পাহাৰৰ পৰা মাছ এটা নামি আহে। আমি ইয়াক লোকেল নাম পৰ্বতীয়া বুলি কওঁ, চাইণ্টিফিক নেমটো মানে জানো কি হয়, কিন্তু আমি পৰ্বতীয়া মাছ বুলি কওঁ। ইয়াক আকৌ এই মাছটোকে মানে বিভিন্ন ঠাইত বিভিন্ন ধৰণে নামাকৰণ কৰিছে। যেনে ইয়াক মই যিটো মাছৰ কথা কৈছোঁ, সেই মাছটো কিছুমানে পৰ্বতীয়া মাছ কয়, কিছুমানে অকৰা মাছ কয়, কিছুমানে শিলঘৰীয়া মাছ বুলি কয়, শিলৰ ভিতৰত থকাৰ কাৰণে। সেইকাৰণে আমি ইয়াত লোকেল নাম পৰ্বতীয়া মাছ বুলি কৈছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি মই নদীত যাম পৰ্বতীয়া মাছ ধৰিবলৈ। তাহাঁতৰ বাৰাণ্ডাৰ পৰাই মানে ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত চাহ গোটেই ইমানে বৰষুণ দিছে যে একদম মানে হেৰি হৈ গ'ল। এইটো কি কয়, চোতালত দেখিছে নাই, পানী গোট খাই গ'লগৈ মানে একেৰাহে ৰাতি 12টা বজাৰ পৰা একেৰাহে এতিয়াহে এৰিছে। এতিয়া কেইটা বজিলে সম্ভৱ 9:30মান বাজিছে। এতিয়া মানে বৰষুণ জাক এৰিছেহে। সেইকাৰণে ইমান বেছি বৰষুণ দি থকাৰ কাৰণে চোতালত গোটেই পানী জমা হৈ গৈছে। চ' এতিয়া শুকাই যাব লগে 10 মিনিট এনেকৈ যদি বৰষুণ জাক এৰি দিয়ে শুকাই যাব। আমি বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই নদী গৈ পালেগৈ আপোনালোকক আকৌ দেখাম। আমাৰ নদীখন দেখাম, আমাৰ চিলি নদীখন দেখাম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু মাছটো দেখাম। মানে আপোনালোকে এইটো আমাৰ ইয়াত এইটো মাছ বহুত ফেমাছ হয়। বাৰিষা দিন হোৱাৰ লগে এই মাছটো যে চবেই মানে ধৰিবলৈ নদীলৈ ওলাই আহে। আজি মই গৈ চাওঁ, মই পাওঁ এবাৰ কপালত আশীৰ্বাদ নহয় জানো। লাক লাগিব কিন্তু এইটো মাছ খাবলৈ দেই। মানে সদায় নোযায়, মানে আপুনি এতিয়া এই চাই আহিলে নাথাকিব পাৰে, আৰু 2 মিনিট পাছত যাওক তেতিয়াও উজাই দিব মানে একদম মানে। সেইকাৰণে ইয়াক অকৰা মাছ বুলি কয়। চ' ভিডিঅ'টো চাই থাকক শেষলৈকে। এতিয়া দেখি পাইছে আপুনি, এইখন হৈছে আমাৰ গাঁৱৰ চিলি নদী। এতিয়া এইখন পাৰ হ'লেহে মই মানে আমাৰ ঘৰটো পাম। এতিয়া নদীখন মই কেনেকৈ পাৰ হওঁ সেইটোৱে চিন্তা কৰি আছোঁ মানে দেই। ইমানেই সোঁত, ইমানেই পানী, মানে স্পীডত আহিছে নহয়। মই এতিয়া কেনেকৈ পাৰ হওঁ মই সেইটোকে চিন্তা কৰি আছোঁ। একদম পানী ঘোদা। এতিয়া জানো ট্ৰাই কৰি চাওঁ একবাৰ। পেনটো যিমান দাং খায় সিমান দাং খাই লওঁ আৰু সম্ভৱ এডিঙিমান নহয়তো। এডিঙিমান হ'লে আকৌ উটুৱাই নিব নহয়। এডিঙিমান হ'ব যেন লাগিছে মোৰ, কিন্তু ট্ৰাই কৰি চাওঁ নেকি। জেই জল দেৱতা, জেই হওক। OMG, নোৱাৰি। বহুত দ ইয়াত পাৰ হ'ব নোৱাৰি। মই চাগে তলে যাম নেকি, ইয়াত পাৰ হ'ব নোৱাৰি। চাওক, এইখন এখন নদী, মানে আমাৰ ইয়াৰে চিলি নদী। এইখন দেখিবলৈ সৰু হ'লে কি হ'ব, ইয়াৰ পাৱাৰ আপোনালোকে চালে আপোনালোকে বিলিভ নকৰিব জানেনে। এতিয়ালৈকে কমেও 10-1500মান মানুহৰ ঘৰ এইখন নদীয়ে গৰাখহনীয়া দি উতৰাই নিছে। আমাৰ এই ওচৰতে থকা এইবিলাক দেখিছে কিমান ওখ গৰাখহনীয়া কৰিছে, দেখিছেনে। এইখন চাওক, এইখন পোনে সেইটো পাহাৰটো দেখিছে নহয়, তাৰ পৰা পোনে ওলাই আহি আমাৰ গাঁওখনত খুন্দা মাৰি আৰু ইমানেই স্পীডত আহে যে পাহাৰৰ পৰা নামি সেইডোখৰ মানে ইমান স্পীডত অহাৰ কাৰণে গৰাখহনীয়া সৃষ্টি কৰে। তাৰ পাছলৈ এখন নদী ইমান গৰাখহনীয়া নকৰে, কাৰণ তাৰ স্পীডটো কমি যায়। কিন্তু পোনে আহি বহুত স্পীডত আহে, ইয়াক খুন্দা মাৰে আৰু পূৰা গৰাখহনীয়াৰ সৃষ্টি কৰে। এতিয়াতো ইমান পানী ডাঙৰ হোৱাই নাই, আৰু দুদিনমান বৰষুণ দিয়ক এনেকৈ, তেতিয়া চাব আপোনালোকে এই গোটেই বগা হৈ যায় এইবিলাক, দেখিছেনে। কিন্তু খৰালি দিনত ইয়াৰ আকৌ একো নাম নিচানে নাথাকে, মানে পানী নাথাকে, চৰাই খাবলৈও পানী নাথাকে মানে। কিন্তু বাৰিষা দিনত ইয়াৰ পাৱাৰ চালে আপোনালোকে আচৰিত খাই যাব। এতিয়া মাছ ধৰিম বুলি আহিছিলোঁ হয়, কিন্তু বৰষুণ বেছি দি থকা হেতু মাছবিলাক উজোৱা নাই। অলপ বৰষুণ কমিব লাগিব আৰু নদীখনৰ পানী অলপ কমিব লাগিব, তেতিয়াহে মানে মাছটো উজাব। মোৰ সম্ভৱ যিমানখিনি মোৰ এক্সপিৰিয়েঞ্চ আছে আৰু মানে আমাৰ ইয়াৰ উজানৰ মাছক লৈ এক্সপিৰিয়েঞ্চৰ মতে কৈছোঁ। কাৰণ ইমান বৰষুণ দিলে মাছবিলাক নোযায়। মই আগতো মাছ ধৰিছোঁ ইয়াত উজানৰ মাছ এইখন নদীতে, পাওঁ 2-3 কেজিমান। কেতিয়াবা কপাল ভাল হ'লে যদি আগতীয়াকৈ পাওঁহি, নহ'লে চব মানুহে উজানৰ মাছ চায়। বৰষুণ দিয়াৰ লগে চবেই ওলাই আহে মাছ ধৰিবলৈ। সেইকাৰণে মানে ইমান হেৰি নাই। এইবিলাক চাওক, গৰাখহনীয়া যোৱা বছৰ কৰা, এতিয়া বন গজিছিলে, আকৌ এইবছৰ কৰিব, 100% কৰিব। আৰু ইয়াত মানে খৰি আহে দেই, নদীখনত বহুত ডাঙৰ খৰি আহে। আজি পানীটো ইমান বেছি হোৱা নাই, চ' সেই হেতুকে ইমান খৰি অহা নাই, গম পাইছেনে। এতিয়া মই আকৌ এবাৰ ট্ৰাই কৰোঁ। এইফালে অলপ বাম হ'ব নেকি, কাৰণ এইফালে নদীডোখৰ অলপ বহল। মানে নদীটো আপোনালোকে জানে, নদীত য'ত বেছি বহল তাত বাম হয়, আৰু যোনডোখৰ ঠেক সেইডোখৰত দ হয়। চ' অলপ বহল চাই সদায় আপোনালোকে নদী পাৰ হ'ব, বহল ঠাই।
তেতিয়া মানে অলপ বাম হ'ব। মই এফালে পৰা ট্ৰাই কৰি চাম, কিন্তু মোৰ ভয় লাগিছে কাৰণ কি হয় ন, ক'ব নোৱাৰি যে ক'ত কিমান দ হয়, কাৰণ পানীটো ঘোদা দ, দেখি পোৱা নাই ন। ইয়াত দেখিবলৈ বাম যেন লাগিছে, কিন্তু ইয়াতে এবাৰ বেছি দ হৈ আছে, কি ঠিক তলতকৈ কিমান গাঁত হৈ আছে মোৰ কোনো নাজানে। চ' সেই হেতুকে আৰু বৰষুণ দি আছে যে পানীটো ডাঙৰ হৈ আহি আছে, বাঢ়ি আহি আছে। চাওক পানীবিলাক বাঢ়ি আহি আছে অকণমান, এতিয়া অলপ আগত অলপ সৰু আছিলে, এতিয়া আৰু ডাঙৰ হৈ গ'ল। চ' মই এতিয়া ভাবিছোঁ কেনেকৈ পাৰ হওঁ, সেইকাৰণে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। এতিয়া আৰু উজানৰ মাছ ধৰিম, অকণ পাছতে উজানৰ মাছ ওলাব। ঘৰ আহি পালোঁ, মাছ মানে ইমান বেছি নাপালোঁ, দুটামান পালোঁ আৰু বেছি নহয় 3 পোৱা 1 কেজিমান পালোঁ। মানে ধৰিলোঁ আৰু দেই, কপাল ভাল। মানে মই গ'লোঁ এটা নলালৈ গৈছিলোঁ, মানে নদীৰ ওচৰতে পৰা নলা এটালৈ গৈছিলোঁ। তাত মানে বেছি মাছ ওলোৱা নাছিলে, মানুহ ধেৰ আছিলে, সেইকাৰণে বেছি ধৰিব নোৱাৰিলোঁ। হ'লেও কেইটামান ধৰিলোঁ, মানে বেছি নহয় 3 পোৱা আধা কেজি 1 কেজিমান হ'ব। আপোনাৰ মাছটো দেখাই থাকিম, আপোনালোকক মাছটো দেখাম। এয়া চাওক, এয়া পৰ্বতীয়া মাছ, বেছি নহয় 1 কেজিমান পাইছোঁ। মই আপোনালোকক বেক কেমেৰাৰ সৈতে ভালকৈ দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক শেষলৈকে। হেল্ল' ফ্ৰেণ্ডছ, এইখিনি হ'ল মই আজি ধৰা পৰ্বতীয়া মাছখিনি। আপোনালোকে বেয়া নাপাব, কাৰণ মই মাছ ধৰাৰ সময়ত ভিডিঅ'টো মানে শ্বুট কৰিব নোৱাৰিলোঁ, নহ'লে পৰা হ'লে কৰিলোঁ হয়। গোটেই মানে পানী আছিলে তাত গোটেই চাৰিওফালে, কাৰণ মোবাইলটো থ'বলৈ মানে মই জেগা পোৱা নাছিলোঁ, আৰু মই একো মানে মানে ভিডিঅ' ষ্টেণ্ড সেইবিলাক একো নিয়া নাছিলোঁ। চ' সেইকাৰণে মানে মই মোবাইলটো পলিথিন এটাতে বান্ধি পিনে প্ৰথমে মানে মাছখিনি ধৰিছিলোঁ। চ' মানে মই মাছ ধৰা ভিডিঅ'টো আপোনালোকক দেখাব নোৱাৰিলোঁ। এইখিনি হ'ল পৰ্বতীয়া মাছ আজি ধৰা, ইয়াক আমি লোকেল নেম পৰ্বতীয়া মাছ বুলি কওঁ, আৰু ইয়াৰ চাইণ্টিফিক নেমটো মই ভালদৰে নাজানো। ইয়াক মানে আৰু বিভিন্ন ঠাইত শিলঘৰীয়া মাছ, অকৰা মাছ বুলিও কয়। চ' মানে এইখিনি হ'ল আজি মই সেইখিনি দেখা দিছিলোঁ আপোনালোকক আজি মই আমাৰ ইয়াৰে লোকেল মাছ, পাহাৰীয়া মাছ, পৰ্বতীয়া মাছ দেখালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব। চ' আজিলৈ ভিডিঅ'টো ইমানেই, আৰু যদি মোৰ ভিডিঅ'বিলাক চাই সঁচাকৈ ভাল পায় প্লিজ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো আজি ইমানেই আছিল, বিশেষ একো নাছিল। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। এনেকুৱা ধৰণৰ এণ্টাৰটেইনমেণ্ট ভিডিঅ' মই যেতিয়া আপলোড কৰোঁ আপোনালোকে যাতে মোৰ ন'টিফিকেশ্যনসমূহ আগতীয়াকৈ পায়। চ' আজিলৈ বাই বাই, ভিডিঅ'টো ইমানেই।